নমস্কাৰ বন্ধু বান্ধৱীসকল। অন্য দিনাৰ দৰে আজিও আহিছিলোঁ এয়া নদীৰ চাপৰিত কচু কাটিবলৈ কাৰণে, কিন্তু আহি দেখিলোঁ এয়া দেখিছে নদীৰ পানী বহুত বেছি হৈ গ'ল। যিহেতু আজি নিশা এজাক ধাৰাসাৰ বৰষুণ, আৰু এই বৰষুণ যিহেতু অৰুণাচল পাহাৰত যিখিনি বৰষুণ হয়, আৰু সেই বৰষুণৰ পানীয়ে যিহেতু আমাৰ নামৰূপ দিল্লী ঘাটৰ নদীয়েদি এনেকৈ কৰি এখন আমাৰ দিচাং নদী পানী বৈ আহে। আৰু আমাৰ এতিয়া কি হ'ব, আমাৰ ৰাইজৰ এয়া খেতি পথাৰ যিখিনি কৃষিভূমি, এই মাটিডৰা এতিয়া যিহেতু এতিয়া খৰাং ছিজনত ৰবি শস্য খেতি কৰিবৰ কাৰণে উপযোগী হয়, আৰু এতিয়া এনেধৰণে যদি বানপানী হয় কি হ'ব, আমাৰ ৰাইজে এতিয়া আৰু কবি মূলা, লাই পালেং ইত্যাদি ইত্যাদি ধৰণৰ খেতিবিলাক কৰিবলৈ তেওঁলোকৰ মাটিটো অনুপযোগী হৈ পৰিব। যিহেতু পলস পৰিব, আৰু পলসত যিহেতু সেইবিলাক পাচলি নহয়, আৰু এনেকৈয়ে প্ৰতি বছৰে বানপানী অহাৰ ফলত এনেকৈ আমাৰ ৰাইজৰ মাটিবিলাক চন পৰি গৈছে। যিহেতু এয়া বানপানী হোৱাৰ কাৰণে এনেকুৱা ঘাঁহনি হ'বলৈ ধৰিলে। আৰু বিশেষ কি ক'ম, বানৰ সমস্যা চৰকাৰে কেতিয়াও ৰোধ কৰিব নোৱাৰে। এয়া হৈছে আমাৰ প্ৰকৃতিৰ নিয়ম। প্ৰকৃতি ধ্বংস কৰাৰ ফলতে হয়তো এনে ধৰণৰ বানপানীবোৰ প্ৰতি বছৰে সঘনাই হ'বলৈ পোৱা দেখা গৈছে। তো কি ক'ব, নিশ্চয় আমিও জনসাধাৰণ অকণমান সজাগ হ'বলৈ হ'ল, প্ৰকৃতিক ভাল পাবলৈ শিকিবলৈ হ'ল। যিহেতু গছ গছনিৰ অবিহনে বতাহ, বৰষুণ, পানী এইবিলাক ধৰি ৰখাটো সম্ভৱ নহয়। তো কি ক'ব ৰাইজ, এয়া চাওক আমাৰ দিচাং নদী ফেনে ফুটুকাৰে কেনেকৈ এয়া মোৰ পিছফালেই বাঢ়ি আছে। হয়তো আমি কচু কাটি থকা ঘৰলৈ যোৱা সময় হোৱালৈকে পানী হয়তো আমি য'ত এয়া এতিয়া কাটি আছোঁ এইখিনিত পাই যাবহি। এতিয়া আমি থাকোঁতেই মানে পানী ইমানখিনি পাই গৈছেহি। এটা কথা কি গম পাইছেনে, এতিয়া যে কচু কাটি আছোঁ এইটো সঁচাকৈ মানে কথাটো বৰ আচৰিত। এতিয়া আমি এইখিনিত থকা সময়তে মানে নদীৰ পানীখিনি আহি আছে, মানে কেতিয়া মানে চাপৰিটো বুৰি যায় তাৰ কোনো মানে সময় নাই। আৰু এইয়া এইফালে দেখিছে ইমান সুন্দৰকৈ কচুনিডৰা, আৰু এইখিনি মই ভাবিছিলোঁ কুঁহিয়া বুলি, কিন্তু কুঁহিয়া নহয়, নদীৰ চাপৰিত এইখিনি নিজে নিজে হোৱা কিছুমান গছ, নলগছ। আৰু এয়া চাওক খুব সুন্দৰ দেখাত, একেবাৰে সম্পূৰ্ণ কুঁহিয়াৰ দৰে। আৰু সেয়েহে এয়া এইখিনি অলপ সময় পিছতে হয়তো লুকাই যাব। আৰু এইবোৰ দেখিছে তামোল গছবোৰ, আৰু এয়া দেখিছে এইখিনিলৈকে সম্পূৰ্ণ পানী আহি পাই যাব। কচু কাটি শেষ হ'ল, আমাৰো যাবলৈ হ'ল, আৰু এয়া আমি ঘৰলৈ গৈ আছোঁ। একমাত্ৰ মোৰ সাহস আমাৰ ল'ৰাটো, এয়া সি চাইকেল ধৰিছে আৰু মই ঠেলিছোঁ। জোৰ লগাও বই, চাইকেল একেবাৰে কৰকৰণি উঠি গৈছেগৈ। ৰখি লওক 5 মিনিট।